গাইজ মই ৰূপম আৰু আপোনালোকে চাই আছে ৰূপম ব্লগ ইউটিউব চেনেল। তো আজি ভিডিঅ'টো অলপ উল্টা পাল্টা ভিডিঅ'। তো আজি ক'ত আহিছোঁ আমি মূলাগাঁও পথাৰত আছোঁ বৰ্তমান। এইখন হৈছে মূলাগাঁও পথাৰ দেই। মূলাগাঁও পথাৰত আছোঁ। তো পথাৰৰ পৰা মানে ঘৰত হ'ব। তো স্কুটিত আহিছোঁ, তাৰ আৱাজটো একবাৰ শুনবা নেকি? এই লগাই দে। মোৰ লগত আছে মৃদুল দেই, মৃদুল দেই। ইয়াৰ আৱাজটো শুনি ল। কেনে মূলাগাঁও হয়। তো মূলাগাঁও হয় শিৱ মন্দিৰ হয়। ঢালাগাঁও পালোঁ, হৈ গ'ল ঢালাগাঁও বাজাৰ। এইখন টুনিয়া নদী হয়। বাঁশবাৰী বজাৰ পালোঁ। তো বাঁশবাৰী বজাৰখন চাই ল। তো এইখনে আছিল বাঁশবাৰী বজাৰ। তো আমি আমগুৰি পাল আৰু কাছাৰ পৰা পামেই, আৰু কাছাৰ পৰা পোৱা মানে আমাৰ গাঁও পোৱা। তো পামেই আৰু বেছি দূৰ নাই। তো আজি তামাম ঘূৰিলোঁ দেই, তামাম। নিকো ব্ৰই যে কৈ থাকে ছান ইজ ডুবু ডুবু, তো ছান ইজ ডুবু ডুবু হৈ আছে। তো ভিডিঅ'টো এইখিনিয়ে। তো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ৰূপম ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। বাই বাই।